নামঘৰলৈ চ' গাইছ এতিয়া মই নামঘৰলৈ গৈ আছোঁ আৰু ৱেলকাম টু মাই ইউটিউব চেনেল। যদি চেনেলটো নতুন গাইছে ছাবস্ক্ৰাইব কৰি দিব, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব। চ' এতিয়া মই নামঘৰলৈ গৈ আছোঁ, চ' বাকীখিনি নামঘৰত গৈ পাতিম। এতিয়া মানে মই নামঘৰলৈ গৈ আছোঁ আৰু নামঘৰ মানে মই মোৰ যিটো আগৰ ব্লগটো, সেই ব্লগটোত চাগে আপোনালোকে নামঘৰ ভাগ দেখিছিলে আৰু সেই ব্লগটোত আপোনালোকে নামঘৰ ভাগ দেখিছিলেই, কিন্তু এতিয়া মই নামঘৰ গৈ আছোঁ আৰু নামঘৰত গৈ মই বাকীখিনি কি কাম কৰিবৰ বাবে আহিছোঁ আৰু কি কাৰণে আহিছোঁ তাত মই গৈ এতিয়া মই নামঘৰ পাই গ'লোহি আৰু ইয়াত নামঘৰ কি ধুনীয়াকৈ আছে চাওক। চ' গাইছ আপোনালোকে এতিয়া দেখিলে যে আমাৰ নামঘৰত ইমান ধুনীয়াকৈ জোৰ চোৰছে মানে যিটো নামঘৰ প্ৰস্তুতি চলি আছে আৰু নামঘৰত এখনি মানে কাইলৈ দেওবাৰ আৰু কাইলৈ দিনটোতেই আমাৰ নামঘৰত জিলা ভিত্তিত মানে এখনি ভাগৱত অনুষ্ঠান হ'ব। মই ব্লগ বনাই আপোনালোকক দেখুৱাম বাৰু। চ' সেইটো মানে হ'ব আৰু তাত ইমান ধুনীয়াকৈ চাফ চিকুণ কৰা হৈছে, দূৰ দূৰণিৰ পৰা অতিথিসকল আহিব। আমাৰ জিলা ভিত্তিত পাতিছে সেইটো যিটো মানে সভাখন, সেইখন মানে যিকোনো অনুষ্ঠান, সেই অনুষ্ঠানভাগ আমাৰ জিলা ভিত্তিত পাতিছে। সেইটো কাৰণে মানে বহুত দূৰৰ পৰা ব্যক্তিসকল আহিব, ডাঙৰ ডাঙৰ ব্যক্তিসকল। ত' মই আৰু বাকীটো দেখাবলৈ মই চেষ্টা কৰিম। চ' মানে সেইটোৱে কথা, দূৰ দূৰণিৰ পৰা অতিথিসকল আহিব, সেইকাৰণে ইমান ধুনীয়াকৈ সজা হৈছে।